হেল্ল' এভৰিৱান, পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ চেনেলৰ অন্য এটি ভ্লগলৈ। বহুদিনৰ বিৰতিৰ মূৰত আজি আপোনালোকৰ মাজলৈ পুনৰ এটি ভ্লগ আগবঢ়াই দিছিলোঁ। কিছু ব্যক্তিগত সমস্যাৰ বাবে মই ভ্লগ বনাব পৰা নাছিলোঁ, কিন্তু এতিয়া আকৌ নতুনকৈ কণ্টিনিউ কৰিম বুলি ভাবিছোঁ। আপোনালোকৰ মৰমবোৰ পুনৰ মোক লাগিব। আৰু আজি এতিয়া পুৱা 3 বাজিছে আৰু এতিয়া ৰাতিপুৱা উঠি মেলি সাজু হৈছোঁ এফালে যাবলৈ। আচলতে আজি ঘৰে এখন বিয়াৰ কইনা আনিবলৈ যাওঁ। কইনা একেবাৰে নামনিৰ। কোন ঠাইৰ আপোনালোকক সবিশেষ জনাই আছোঁ, ভিডিঅ'টো স্কিপ নকৰি চাই যাওক। কাপোৰ কানি পিন্ধি সাজু হৈছোঁ আৰু এইটো ড্ৰেছতে যাম, কিয়নো জোৰোণ আৰু দৰা একেলগতে যাব। যিহেতু দূৰ হয় বহুত, সেইকাৰণে জোৰোণ দৰা একেলগতে যাব। আৰু এতিয়া নৰ্মেলকৈ গৈছোঁ, তাত গৈ ধুনীয়াকৈ ফ্ৰেছ হৈ মেলি কাপোৰ সলাই তাৰ পাছতহে বিয়া ঘৰলৈ যাম। 5 বজাত যোৱাৰ কথা আছেই, এতিয়া পাইছে 4:20। সময় বেছি নাই, গতিকে সোনকালে ওলাওঁ, আপোনালোকে চাই যাব। 5টা বাজিলে ঘৰৰ পৰা ওলাইছোঁ, যিহেতু খুৰাহঁতৰ ঘৰ অকণমান ভিতৰলৈ সোমাই যাব লাগে। আমি তাৰ পৰা উঠি যাম। এতিয়া যাওঁ ব'লক। মই আহি দৰা ঘৰ পালোহি, মানে খুৰাহঁতৰ ঘৰ। সকলো ইতিমধ্যে যাবলৈ সাজু হৈছেই। আমি এতিয়া যাবলৈ সাজু হৈছোঁ দেই। এইকেইজন ছোৱালীতকৈ ল'ৰা কাপোৰ ইহঁতৰহে বেছি আৰু দেই। গতিকে এতিয়া যাম আৰু সকলো সাজু হৈছে। তই নাযাৱ নি? যাবলৈ ওলাইছে। এইফালে আমাৰ নবৌ। আমি ফাইনেলি যাত্ৰা আৰম্ভ কৰিছোঁ। লগতে মায়া বা অৰ্ণৱ দা আৰু লগতে দৰাৰ ভায়েক, লগত মই গৈ আছোঁ। আৰু আমি ওলাই মেলি যোৱালৈ প্ৰায় 6টামান বাজিলেই। বাৰু আমি এতিয়া পলম নকৰি সোনকালে গৈ পাওঁগৈ আৰু আপোনালোকে ধুনীয়াকৈ চাই যাওক। আমি আহি বোকাখাট পালোহি আৰু বোকাখাটৰ বিখ্যাত গজৰাজ হোটেলৰ সেই লুচি আৰু ভাজিৰ সোৱাদ ল'বলৈ আমি সোমাইছোঁ। যিহেতু সকলোৰে ভোকো লাগিছিলে আৰু আমাৰ এই বৰযাত্ৰীৰ লগত মুঠ 52জনমান গৈছিলে মানুহ। আৰু এয়া আহিলে আমাৰ লুচি ভাজি, লগতে সেই জলকীয়াৰ চাটনিটো। সকলোৱে ধুনীয়াকৈ খাইছে আৰু লগতে আমিও খাবলৈ বহিছোঁ। বেকগ্ৰাউণ্ডত ইমান চিঞৰ শুনিছেনে, মানে মই ভাবিছোঁ আৰু সৰু সুৰা বিয়া এখন এই গজৰাজ হোটেলতে হৈ গ'ল। এইকেইটা শুই মেলি আহিছে। এতিয়া আমি হালধিবাৰী বুঢ়ীমাই মন্দিৰ পাইছোঁহি আৰু বহুত দূৰ বাকী। এইফালে সেৱা চেৱা কৰি লৈছোঁ আৰু ফটো মাৰিব এতিয়া। বাকী যাত্ৰা আৰম্ভ আকৌ কৰোঁ। আৰু এতিয়া কৈ দিওঁ কইনা ক'ৰ হয়। কইনা হৈছে টংলাৰ আৰু আমি আহি এতিয়া ওদালগুৰি পাইছোঁহি আৰু বহুত দূৰ বাকী। গৈ আছোঁ কিন্তু পোৱাগৈ নাই। আমি এতিয়া টংলা পাইছোঁহি আৰু তাতে এখন লজত আছোঁ আৰু তাতে এতিয়া ড্ৰেছ চেঞ্জ কৰি আমি কইনা ঘৰলৈ বুলি ওলাই যাম। বাকীখিনি আছে কৰ্দৈ ৰিজৰ্টত আৰু আমি আছোঁ এছাৰ লজত। গতিকে এতিয়া আমি ওলাই মেলি ফ্ৰেছ হৈ যাম আৰু এইফালে এটা ৰুম লোৱা হৈছে। তাতে আমি এতিয়া সাজি কাচি পেলাই ওলাই যাম আৰু। গতিকে ওলাই লওঁ এতিয়া। আমি লজৰ পৰা সোনকালে ওলাই দিলোঁ। পটককৈ ওলাইছোঁ, মানে 1:30 বজাত পাইছোঁগৈহে আৰু 2টামানলৈ ওলাই দিছোঁ, কাৰণ সময় বহুত কম। কইনাক গৈ জোৰোণ পিন্ধাব লাগিব আৰু তাৰ পৰা নিয়ম কিছুমান কৰি পিনি আমি ঘৰলৈও আহিব লাগিব, যিহেতু সেইটো কাৰণে সোনকালে আহিছোঁ। ভিডিঅ'খিনি ভালকৈ কৰিব পৰা নাই আৰু যিহেতু গমেই পাইছে আপোনালোকে, কইনাৰ ঘৰ টংলাত আৰু আমি এতিয়া গৈ আছোঁ কইনা আনিবলৈ। আমি এতিয়া কাপোৰ চাপোৰ পিন্ধি আহিলোঁ আৰু এইফালে কৰ্দৈ নামৰ এখন ৰিজৰ্টত আমি আহি সোমাইছোঁহি। তাতে আমাৰ গোটেই ফাইলটো আছে। এতিয়া তেওঁলোকক লগ কৰিমগৈ আৰু ওলাই যাম আমি কইনা ঘৰলৈ বুলি। আমাৰ 3জনৰ বাহিৰে বাকী সকলো কৰ্দৈ ৰিজৰ্টতে আছিলে। আমি শেষ মুহূৰ্ততহে পাইছিলোঁগৈ আচলতে কইনা ঘৰলৈ যোৱাৰ আগমুহূৰ্তত, সেইকাৰণে ভালকৈ ভিডিঅ' কৰিবলৈ নহ'ল আৰু সোনকালে ওলাই দিলোঁ আমি কইনা ঘৰলৈ বুলি। মুঠতে সময়ে নাই আৰু সময়ৰ অভাৱ। আমি প্ৰায় 7.5 ঘণ্টামান গৈ থকাৰ পাছত কইনা ঘৰৰ সোমাই যোৱা ৰাস্তা আহি পাইছোঁহি। বেছি দূৰ নাই আৰু
বাকী কইনাৰ ঘৰ পাওঁগৈ আৰু তেতিয়ালৈকে আপোনালোকে কৰক অকণমান অপেক্ষা। আহি পাইছোঁহি মায়া বা আমি সাজি গাছে আৰু একদম সাজু ইয়াৰ পৰা কইনা লৈহে যাম। আমি এতিয়া পালোহি বেগত আহি আছে মানুহখিনি গতিকে গৈ থাকোঁ এতিয়া। আমি আজি কইনাৰ ঘৰলৈ আহিলোঁ হয় নাই কেনেকুৱা লাগিছে আহি পেলাই? ভালেই লাগিছে। ভাল লাগিছে এইফালে বহি আছে ৰেডি একদম আমাৰ দৰাৰ ঘৰৰ পৰা অহা সকলো মানুহ আহি আমাৰ হ'বলগীয়া বৌক জোৰোণ পিন্ধাবলৈ সাজু হৈছে। তুমি খুৱাই দিয়া খাই দিয়া খাই দিয়া জোৰোণ পিন্ধাই হৈ গ'ল আৰু আমি এতিয়া আহিছোঁ পেট পূজা কৰিবলৈ। এইফালে ধুনীয়াকৈ আমাৰ দৰা ভায়েকে খাই আছে আৰম্ভ কৰিছে আৰু বাকী আমিও এতিয়া খাবলৈ লৈছোঁ। খানাটো কিন্তু বিৰাট টেষ্টি আছিলে মানে মই ভাষাহীন আৰু ক'বলৈ। ধুনীয়াকৈ খাই বৈ লওঁ আৰু এইফালে আমাৰ দৰাৰ দেউতাক মাক আৰু লগতে আমাৰ যোৰহতীয়া ৰাইজ বৰযাত্ৰী সকলোৱে ধুনীয়াকৈ খানাটো খাই লৈছে আৰু সকলো ভোকত আছিল। ঘৰৰ পৰা প্ৰায় 262 কিলোমিটাৰমান দূৰত আছোঁ। ইফালে উভতিবও লাগিব দিয়কচোন। জোৰোণৰ অন্তত এইফালে আমাৰ যোৰহতীয়া ৰাইজ আৰু টংলাবাসী সকলো চাহ চিনাকি হৈছে আৰু লগতে আমাৰ এয়া সমাজৰ আগত কইনাই সেৱা লৈছে। তাৰপিছত নিশা 8মান বজালৈ আহিল সেই দুখৰ ক্ষণটো, কইনা বিদায়। আচলতে এই সময়খিনিত কাৰো চকুলৈ চাবলৈ সাহস নাছিল যিহেতু বহুতেই দুখ লাগিছিলে। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চালে আচলতে ধৰিব পাৰিব এগৰাকী ছোৱালী নিজৰ জন্মৰ ঘৰখনৰ পৰা বেলেগ এখন ঘৰলৈ চিৰদিনৰ বাবে ওলাই আহিবলৈ আচলতে কিমান কষ্টকৰ হয় এই মুহূৰ্ততহে আচলতে উপলব্ধি কৰিব পৰা যায়। কইনা ওলাই আহিবৰ সময়ত এয়া ভৰি ধুওৱা হৈছে। দৰঙৰ ফালে হয়তো এনেকুৱা নিয়ম আছে।
আমি এতিয়া কইনালৈ আহিলোঁ এতিয়া ঘৰলৈ যাওঁ এইফালে ৰাইজসকল সকলো ৰেডি হৈছে যোৰহাট অভিমুখে যাবলৈ সব সাজু কইনালৈ যাবলৈ এইজনটো বেলেগ সাজু হৈ আছে বেলেগ সাজু যাওঁগে বলক গতিকে যাওঁ আৰু সব সেইফালে কইনা আহি আছে আমি গোটেইখিনি লগ খালে বেলেগক নালাগে আৰু আমি এই মেহফিল জমাই দিওঁ এনেকৈ আমি ফটো আমি কৰি কৰি কলীয়া ভোমোৰা দলং পালোহি ঘৰলৈ আৰু বহুত দূৰ বাকী শেষলৈকে চাই থাকক আমি এতিয়া আহি ঢেকীয়াজুলি পাইছোঁহি কইনাক লৈ আনি আছোঁ আৰু আমাৰ গন্তব্যস্থানলৈ বহুত দূৰ বাকী যোৰহাটলৈ বহুত দূৰ বাকী এতিয়া খুৱাই খাইছে কি কৰে ঠিক নাই এতিয়া আমি বহোঁ আৰু অৱস্থা কাহিল হৈ আহিছে টোপনীয়া আৰু আমি ৰাতিপুৱা আহি পালোহি কইনাৰ লগত দৰাৰ ঘৰ আৰু এয়া ভৰি ধুৱাইছোঁ আৰু লগতে নিয়মখিনি কৰি কইনাক আদৰা হৈছে আমি কইনা আনি আজি পুৱা 5:30মান বজাত পালোহি কালি আছিলে 1 মে' আমি কালি কইনা আনিবলৈ টংলালৈ গৈছিলোঁ আজি হৈছে 2 মে' আৰু কাইলৈ হৈছে 3 মে' 3 মে' তাৰিখে ৰিচিপশ্যন আছে আৰু দৰা কইনাৰ যি বিধি পাঠ নিয়ম আছে সমাজৰ আগত দুয়ো বিবাহ কৰাৰ যি নিয়ম মূল নিয়মটো আছে কাইলৈ হ'ব আৰু যিখিনি পাৰিলোঁ আপোনালোকক দেখুৱালোঁ আচলতে মই এইটো আপোনালোকক খণ্ড 1 অৰ্থাৎ পাৰ্ট 1 হিচাপে আগবঢ়াইছোঁ আৰু যিটো ৰিচিপশ্যন আৰু বিধি পাঠৰ নিয়ম আছে সেই পাৰ্টটো মই পিছত আগবঢ়াম আপোনালোকে এই পাৰ্টটো মৰম দিব বুলি আশা ৰাখিছোঁ আৰু লগতে 2 নম্বৰ পাৰ্টটো সকলোৱে চাব সকলোখিনি ভিডিঅ' কৰা সম্ভৱ নহ'লে যিমানখিনি পাৰিছোঁ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ আৰু এই যি দাদা আৰু বৌৰ বিবাহ অনুষ্ঠানটিৰ স্মৃতি হিচাপে ৰাখিবলৈ মই চেষ্টা কৰিছোঁ তেওঁলোকে পিছলৈও চাবলৈ পাৰিব আৰু যিসকলে মোৰ এই চেনেলটিলৈ নতুনকৈ আহিছে তেওঁলোকে প্লিজ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে ভিডিঅ'সমূহ চাব মই দি যাম আৰু সকলোৱে মোক যেন সহযোগ কৰে গতিকে আজিৰ ভিডিঅ'টিৰ পৰা ইমানতে বিদায় মাগিছোঁ নেক্সট পাৰ্ট লৈ আহি আছোঁ আৰু নতুন ভিডিঅ' লৈ মই সদায় আহি থাকিম তেতিয়াহ'লে আজিলৈ মোক দিয়ক বিদায় বাই বাই